নমস্কাৰ বন্ধুসকল কেতিয়াবা আপোনালোকে ভাবি চাইছেনে যে ভাৰতবৰ্ষত ইমান দৰিদ্ৰতা তেনেহ'লে চৰকাৰে একেলগত ধেৰমান টকা প্ৰিণ্ট কৰি দুখীয়াবোৰৰ মাজত বিলাই সেই দুখীয়াখিনিক ধনী বনাই নিদিয়ে কি হ'ব যদি চৰকাৰে বহুত টকা একেলগে প্ৰিণ্ট কৰি মানুহৰ মাজত বিলাই দিয়ে তেনেকুৱা একো নহয় কাৰণ এনেদৰে অধিক টকা প্ৰিণ্ট কৰি দৰিদ্ৰতা দূৰ কৰাৰ চেষ্টা আগতেও কৰা হৈছে না আমাৰ ইয়াত নহয় আফ্ৰিকাৰ এখন দেশ জিম্বাবৱে এটা ব্ৰিটিছ কলনী আছিলে স্বাধীনতাৰ পিছত তেওঁলোকৰ ওচৰত নিজৰ মাটি আছিলে কিন্তু খেতি কৰিবলৈ টেকনলজিৰ লগতে নলেজ নাছিল ইয়াৰ ফলত খেতি-বাতিৰ শস্য কমি গ'ল তাত নিবনুৱাৰ সমস্যা বাঢ়ি গ'ল লগতে বাঢ়ি গ'ল দৰিদ্ৰতা মানুহৰ ওচৰত টকা পইচা নোহোৱা হ'ল পিছত তাৰ চৰকাৰে দৰিদ্ৰতা দূৰ কৰিবলৈ বেছিকৈ টকা প্ৰিণ্ট কৰিব ধৰিলে মানে বেছিকৈ টকা বনাবলৈ ধৰিলে তাকো ডাঙৰ নোট যেনে $1 million, $100 billion, $100 trillion কিন্তু ইমানখিনি কৰাৰ পাছতো তাৰ মানুহ ধনী হ'ল নে ইয়াৰ উত্তৰটো হ'ল নহ'ল কাৰণ তেওঁলোকৰ টকা পইচাটো বাঢ়ি গ'ল কিন্তু সেই টকা পইচাৰে তেওঁলোকে যিবোৰ বস্তু কিনিব সেই বস্তুবোৰটো লিমিটেডেই আৰু সেই বস্তুবোৰ লিমিটেড হোৱাৰ বাবে সেই বস্তুবোৰৰ দাম বাঢ়ি গ'ল পিছত তাত এনেধৰণৰ অৱস্থা হ'ল যে ব্ৰেডৰ নিচিনা সাধাৰণ বস্তু এটাৰ দাম $30 million হৈ গ'ল ইয়াক কোৱা হয় হাইপাৰ ইনফ্লেশ্যন 2008 চনত যদি আপুনি 10 টকা এটা লৈ জিম্বাবৱেলৈ গ'লহেঁতেন তেনেহ'লে আপুনি তাত কোটিপতি হৈ গ'লহেঁতেন কিন্তু সেইটো বেলেগ কথা যে সেই কোটি টকাৰে আপুনি একাপ চাহ খাব নোৱাৰিলেহেঁতেন ইয়াৰ পিছত সেই দেশখনে কি কৰিলে নিজৰ কাৰেঞ্চি বাদ দি আমেৰিকাৰ কাৰেঞ্চি মানে US ডলাৰ ইউজ কৰিব ধৰিলে কাৰণ সিহঁতৰ কাৰেঞ্চিৰ আৰু কাম নাইকিয়া হৈ গ'ল টকাৰ ভেলিউ তেতিয়া হয় যেতিয়া চৰকাৰ আৰু জনসাধাৰণ দুয়োটাই টকাৰ ওপৰত বিশ্বাস কৰে ফৰ এক্সাম্পল এইটো এটা 200 টকীয়া নোট ক'বলৈ গ'লে এইটো এটা সাধাৰণ কাগজৰ টুকুৰাহে যদি এই কাগজৰ টুকুৰাটো মই মাৰ্কেটত লৈ যাওঁ তেতিয়া মই 1 কেজি আপেল কিনিব পাৰিম কাৰণ সেই ফল মূলৰ বেপাৰীটোৱে মোক 200 টকাত 1 কেজি আপেল দিবলৈ ৰেডি আছে ফল মূলৰ বেপাৰীজনে এই টকাৰে নিজৰ ল'ৰা-ছোৱালীৰ স্কুলৰ ফিজ দিব পাৰিব কাৰণ স্কুলখনে তেওঁৰ ল'ৰা-ছোৱালীক ইমান টকাৰ ফিছত পঢ়াবলৈ ৰেডি আছে এখন দেশ এনেকৈয়ে চলে যেতিয়া মানুহে কাম কৰি নিজৰ ইকনমিৰ কাৰণে কন্ট্ৰিবিউট কৰে আৰু তাৰ বিনিময়ত এটা মনিটাৰী ভেলিউ লাভ কৰে কিন্তু যদি সব মানুহে এনেদৰে ফ্ৰীকৈ পইচা পাবলৈ ধৰে তেতিয়া যিটো স্পীডত টকাৰ সংখ্যা বাঢ়িব সেইটো স্পীডত আপেল নাবাঢ়ে বা স্কুল নাবাঢ়ে কিন্তু প্ৰত্যেকটো বস্তুৰ দাম নিশ্চয় বাঢ়িব তো আপোনালোকৰ কোৱেশ্চনৰ আনসাৰ এতিয়া পাই গ'ল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মই যাওঁ গুড বাই